হেল্ল' আজি হৈছে 6th চেমৰ বিদায় মিটিং আৰু এয়া মই আহি পাই গ'লোঁ। তাৰপিছত চবেই লাহে লাহেকৈ এজন দুজন আহি আছে আৰু ভিতৰত 4th চেমৰ ষ্টুডেণ্টসকলে কৰি আছে ডেক'ৰেশ্যন। আমিও গ'লোঁ, অকণ সহায় কৰি দিলোঁ ডেক'ৰেশ্যন কৰাত। এয়া চাওক, বেলুন ফুলাই আছে। তাৰপিছত বাহিৰত ফটো উঠিবলৈ গ'লোঁ আৰু ফটো উঠিবলৈ গৈ দেখিলোঁ যে এই দুয়োগৰাকীও আহি পাই গ'ল। এয়া আমাৰ কেমেৰা গাৰ্ল, তাই ৰ'দত ৰখি ৰখি চবকে ফটো উঠাই দি আছে। মানে তাইৰ কেমেৰাত ভালকৈ উঠিছে ন, চবেই তাতে উঠাই আছে। আৰু এয়া আমাৰ কেক, এয়া চেলফি পইণ্ট। এয়া ডেক'ৰেশ্যন হৈ গ'ল কমপ্লিট আৰু বা সকলো আহিলে। তাৰে পিছত মিটিঙো ষ্টাৰ্ট হ'ল। আমাৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে বন্দনাৰ পিছতে এয়া আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ মেমসকলক আদৰণি জনোৱা হ'ল। ছাৰ মেমসকলে দুই এষাৰ কিবা কোৱাৰ পিছতে বাসকলেও নিজৰ কলেজীয়া লাইফৰ যি অনুভৱ সেয়া ব্যক্ত কৰিলে আৰু বাসকলক কেক কাট কৰিবলৈ মাতিলে। বা মানে কি আৰু দাদা এজনো আছে, মানে বেছিকৈ বাই আছে, চ' মই বায়ে কৈ আছোঁ আৰু এয়া সকলোৱে মিলি কেক কাট কৰিলে। বাসকলক ডান্স কৰিবলৈ ৰিকুৱেষ্ট কৰাৰ পিছত এয়া বাসকলে ডান্স কৰি আছে আৰু ডান্স কৰি থকাৰ মাজতে লাইনো গুচি গ'ল। সেয়া এজন দুজনে ৰেম্প ৱাক কৰাৰ পিছত আমাৰ চেমৰ ল'ৰাবিলাককো দাদা বাহঁতে জোৰ কৰি আছে, যোৱা তোমালোকেও কৰা, বহুত জোৰৰ অন্তত এয়া তহঁত গ'ল। আজিলৈ আহিছোঁ, বাই বাই।